প্ৰাৰ্থী হিচাপে জলেন দৈমাৰী ডাঙৰীয়াক আমি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ আৰু এইবেলি ৰাইজে যিটো মনোভাৱ প্ৰকাশ কৰিছে ইয়াৰ পৰা এইটো কথা স্পষ্ট হৈছে যিটো 5টা সমষ্টিত বাই ইলেকশ্যন হ'ব এই বাই ইলেকশ্যনত যিটো বিজেপিৰ নেতৃত্বত NDA আছে সেই NDA সফলতা অৰ্জন কৰিব বহুতখিনি যিটো কনষ্টিটুৱেঞ্চি আছে তাত কোনো কণ্টেষ্টে নোহোৱাকৈ আমাৰ কেণ্ডিডেটবিলাক বিজয় হ'ব কাৰণ অসমত এতিয়া যিটো নতুন ৰাজনৈতিক বাতাবৰণ আমাৰ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৃষ্টি কৰিছে যিটো এটা উন্নয়নৰ যিটো শ্লোগান জাতি জনগোষ্ঠীয় সমন্বয় আৰু শান্তি যিটো অসম গঢ়াৰ যিটো এটা নতুন এটা কাম হাতত লৈছে সেইটো সকলো আদৰণি জনাইছে আৰু বড়োলেণ্ডত এতিয়া আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ভাৰতৰ গৃহমন্ত্ৰী আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ যিটো গাইডেন্সত ইয়াত অস্ত্ৰ শস্ত্ৰ মুক্ত কৰি এটা শান্তিৰ বড়োলেণ্ড গঢ়াৰ যিটো কাম আৰম্ভ হৈছে সেইটো সকলো জাতি জনগোষ্ঠী আকোৱালি লৈছে গতিকে এই নিৰ্বাচনটো এটা ফৰ্মেলিটিছহে ইয়াত বহুত বেছি চিন্তা কৰিব লগা নাই আৰু বহুত ভোটৰ ব্যৱধানত আমাৰ কেণ্ডিডেটবিলাক বিজয় সকলো ইলেকশ্যনতে এটা দুটা ব্যতিক্ৰমী মানুহ ওলায় সেইবিলাক একো চিন্তা কৰিব লগা নাই তেনেকুৱা মানুহবিলাকে ইলেকশ্যন খেলিব কালি ভোট কম পাব ইলেকশ্যনৰ আগত কৈ থাকিব ময়ে জিকিম ময়ে কিবা কৰিম কিন্তু লাষ্টত যেতিয়া দেখিবলৈ পাব অলপমান ভোট পাব ইয়াৰ পিছত ৰাজনীতিক কেৰিয়াৰ নিজে নিজে ধ্বংস কৰি লোৱা হ'ব আজি তেখেতৰ কাৰণে খুব সৌভাগ্য আছিলে সৰ্বভাৰতীয় এটা দলত আজি বিশ্বৰ এটা শক্তিশালী ৰাজনৈতিক দলত তেখেতে আজি যোগদান কৰিছে বিজেপিৰ ইয়াৰ নীতি আদৰ্শ মানি পেলাই চলিলে অদূৰ ভৱিষ্যতত তেখেতৰ এটা ভাল সুযোগ এটা আহি আছিলে কিন্তু আজি তেখেতে নিজৰ হাতৰ কুঠাৰ ভৰিত মাৰা নিচিনা হৈছে তাত আমাৰ ক'বলগীয়া নাই তেখেতৰ প্ৰতি মোৰ সদায় শুভেচ্ছা আছে মই তেখেতৰ আগতে শ্ৰদ্ধা কৰিছিলোঁ এতিয়াও শ্ৰদ্ধা কৰোঁ কিন্তু তেখেতৰ যিটো ৰাজনীতিক যিটো পথ তেখেতে লৈছে ইয়াত তেখেতে নিজে নিজে ধ্বংস হ'ব